সো আজি আমি চাম ক্লাস 9 ৰ এক্সারসাইজ বা অনুশীলনী 9.2 ঠিক আছে সো ইয়াত কি কৈছে যেটো ফার্স্ট কোশ্চেন আছে তাত আমাক কৈছে যে এটা প্যারালেলোগ্রাম বা সমান্তরিক দিয়া আছে a b c d সো কি হৈছে a b c d এটা সমান্তরিক বা প্যারালেলোগ্রাম তার আমাক কৈছে যে a e যেটো a সাইডটো কৈছে a e কৈছে আমাৰ পারপেন্ডিকুলার বা লম্ব তাৰ ওপৰত dc ৰ ওপৰত ঠিক আছে a e dc ৰ ওপৰত লম্ব বা পারপেন্ডিকুলার এটু সাইনে কি হৈ যায় লম্ব বা পারপেন্ডিকুলার মানে এই যেটো কোণ হয় এই কোণটো কিমান 90 ডিগ্রি কোণ ঠিক আছে আৰু একেনিচি থাকে আমাক কি কৈছে যেটো cf cf তো আমাৰ কি পারপেন্ডিকুলার বা লম্ব কাৰ ওপৰত a d ৰ ওপৰত ঠিক আছে cf লম্ব কাৰ ওপৰত a d ৰ ওপৰত এই দুটা আমাক দিয়া আছে সো তাৰ লগতে আৰু আমাক কি দিছে যে সো আৰু আমাক দিয়া আছে বা গিভেন দিয়া আছে বা ইংলিশত লিখিবা গিভেন AB is equal to 16 cm AB আমাক কিমান দিছে 16 cm যেটো আমাৰ AE কৈছে আমাক আৰু কি কৈছে AE is equal to 8 cm মানে সোয়া AB এটো সাইড আমাক কি হৈছে 16 cm দীঘল বুলি কৈছে হল AE মানে কোনটো এইটো যেটো পারপেন্ডিকুলার বা লম্ব কাৰ ওপৰত DC ৰ ওপৰত লম্ব যেটো হেতু আমাৰ কিমান 8 cm বুলি কৈছে আৰু আমাক কি কৈছে যেটো CF আৰু আমাক কৈছে যে কিমান CF তো আমাক কিমান কৈছে 10 cm বুলি কৈছে সো CF মানে কোনখিনি এইখিনি CF হল সো এতিয়া আমাক কি ফাইন্ড কৰিব দিছে যে সো আমাক লাগে AD কিমান হয় আমাক দিছে যে AD ৰ ভ্যালু কিমান হ'ব হল সো এতিয়া যদি আমি ইয়াৰ আগতে চাইছো ইয়াৰ আগৰ ক্লাছত আমি কি চাইছিলো যে এৰিয়া অফ এ প্যারালেলোগ্রাম যে যিকোনো এটা প্যারালেলোগ্রাম বা সমান্তরিকৰ কালি কিমান বা এৰিয়া কিমান বা যদি আমি তাক কি বুলি কওঁ সমান্তরিকৰ কালি হয় সমান্তরিকৰ কালি আমি কি বুলি জানো আমি জানো যে কিমান বেস ইনটু পারপেন্ডিকুলার হয় পারপেন্ডিকুলার বা আমি অসমীয়াত কলে আমি কি বুলি কওঁ ভূমিপূরণ উচ্চতা ভূমিপূরণ উচ্চতা এনেকে লিখো হয় না নহয় ঠিক আছে সো ইয়াৰ পৰা সোয়া যদি আমি ডিসি টু এটা বেস বা ভূমি লও তেতিয়া তাৰ ওপৰত পারপেন্ডিকুলার আমাৰ কি আছে এইটো আছে না পারপেন্ডিকুলার হয় যদি আমি এই প্যারালেলোগ্রাম বা সমান্তরিকৰ কাৰণে সোয়া a b c d এটোৰ কাৰণে সোয়া যদি আমি ডিসি টু বেস বা ভূমি বুলি লও তেতিয়া তাৰ ওপৰত পারপেন্ডিকুলার কি আছে ae মানে বা উচ্চতা কি আছে ae আছে তাৰ মানে সমান্তৰিকটো কালি আমি কিমান পাম গতিকে আমাৰ কি হ'ব এৰিয়া অফ ABCD এটো আমি কেনেকৈ লিখিব পাৰো বা আমি কি ABCD ৰ কালি ABCD ৰ কালি এটো আমি কি বুলি ক'ব পাৰো সমান আমি কি বুলি ক'ব পাৰো যে বেসটো আমি কি লও DC ইনটু হাইট বা পারপেন্ডিকুলার বা উচ্চতা আমাৰ কিমান AE DC ৰ ওপৰত উচ্চতা কিমান আছে AE হয় সো আমি চাও যে এগেইন আমি আৰু এটা কৰি কেনে ভাব এগেইন আকৌ সোয়া এরিয়া অফ ABCD বা ABCD ৰ কালি এটো আমি আৰু কেনেকৈ পাবা সোয়া যদি আমি ফার্স্ট আমি কি ললো বেসটো আমি ললো বা ভূমিটো আমি কি ললো DC ললো যদি আমি ভূমিটো DC নলৈ কেনে যদি আমি AD টো ভূমি লও সোয়া AD টো যদি আমি বেস বা ভূমি বুলি লও তেতিয়ালে তাৰ ওপৰত পারপেন্ডিকুলার বা হাইট কিমান আছে CF হয় না যদি আমি AD টো ভূমি বুলি লও তাৰ ওপৰত হাইট বা উচ্চতা আমাৰ কিমান আছে CF গতিকে আমি এনেকৈ পাব পাৰো তাৰ কালি AD ইনটু CF হয় না নহয় কাৰণ AD টো আমাৰ কি আছে বেস বুলি ললো আৰু তাৰ ওপৰত হাইট আমাৰ কি আছে CF হয় না সো আমাৰ ABCD ৰ কালি আমি কি পালো বা এৰিয়া অফ ABCD কি পালো এটা দাই পালো DE ইনটু CF আৰু ইয়াত আমি কি পালো AD ইনটু CF এই দুটা বস্তু কাৰ ABCD ৰ এৰিয়া ইটু ABCD ৰ এৰিয়া ইটু ABCD ৰ এৰিয়া মানে ABCD ৰ কালি তাৰ মানে কি এইটো আৰু এইটো ইকুয়াল হয়নে কাৰণ এই গোটেটো কি এটাইটো প্যারালেলোগ্রাম বা সমান্তরিক হয় নহয় ABCD কি এটাই সমান্তরিক মানে কি হ'ব এইটো আৰু এইটো ইকুয়াল দিয়াৰ পৰা আমি কি ক'ব পাৰো DC ইনটু AE is equal to আমাৰ কি AD ইনটু CF হয় হয়নে আকৌ চোৱা তুমি যদি চোৱা যেটো DC সাইড বা DC বাহু হেতু কাৰ লগত ইকুয়াল তাৰ বিপৰীত বাহু বা অপোজিট সাইড কি AB ৰ লগত ইকুয়াল
হয়নে গতিকে DC জায়গাত আমি কি লিখিব পাৰিম AB into AE is equal to AD into CF হয় কিহৰ কাৰণে লিখিলো since AB is equal to DC হয় কিহৰ কাৰণ কাৰণ parallelogram বা সমান্তৰিকৰ opposite side বা বিপৰীত বাহু সো এতিয়া আমি সিম্পলি ইহঁতৰ ভ্যালু পুট কৰিম AB আমাক কিমান দিছে 16 হয় AE আমাক কিমান দি আছে 8 is equal to AD ভ্যালু আমাক লাগে ফাইন্ড কৰিব দিছে হয়নে আমাক AD ফাইন্ড কৰিব দিছে CF ৰ ভ্যালু আমাৰ কিমান আছে 10 ঠিক আছে সো আমি 16 into 8 কৰিলে আমি কিমান পাও 128 মানে 128 okay 128 so আমি কি পালো AD into 10 is equal to 128 তাৰ পৰা যদি আমি AD ফাইন্ড কৰো AD is equal to আমাৰ কিমান হ'ব 128 divided by 10 is equal to 12.8 cm হল so আমি AD ৰ ভ্যালু আমি কি পালো 12.8 cm পাই গলো ঠিক আছে এটো বুজি পাইছা নে so এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 2 so ইয়াত 2 নম্বৰত কি কৈছে ইয়াত আমাক কৈছে যে ABCD এটা parallelogram বা সমান্তৰিক হল আমাক কি কৈছে ABCD এটা সমান্তৰিক বা parallelogram যত আমাক কৈছে যে কি ইয়াত আমাক কৈছে EF G আৰু H চাৰিটা আমাক কৈছে পয়েন্ট কৈছে হল যত আমাৰ কি কৈছে জানে যেটো E হয় ইটো কি AB সাইড বা AB বাহুটোৰ মধ্যবিন্দু বা মিড পয়েন্ট হল সিমিলারলি আমাৰ কি F তো আমাৰ কি BC ৰ মিড পয়েন্ট বা মধ্যবিন্দু CD ৰ মিড পয়েন্ট বা মধ্যবিন্দুটো আমাৰ কি G আৰু কি AD ৰ কাৰণে আমাৰ কি H হৈ গল সো এতিয়া আমাক কোৱেশ্চনত কৈছে যে আমি কি দেখুৱাব লাগে যেটো আমি এটো EFGH এই যিখিনি আমি পাম মানে আমি এনেকুৱা এটা পাম EFGH আমি কানেক্ট কৰিলে আমি কি পাম এটা কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজ পাই যাম হয়নে আমাক কি কৈছে দেখুৱাব দিছে যে কি যেটো EFGH ৰ এৰিয়া বা কালি সেইটো আমি কি দেখুৱাব লাগে হাফ ইনটু আমি কি দেখুৱাব লাগে এৰিয়া বা কালি কাৰ গোটেই ABCD ৰ হলনে সো আমি কি দেখুৱাব লাগে যেটো EFGH ৰ এৰিয়া বা কালি সেইটো আমি কি দেখুৱাব লাগে গোটেই ABCD ৰ এৰিয়া বা কালিৰ আধা বুলি আমি কি দেখুৱাব লাগে হল সো ইয়াৰ কাৰণে ফাৰ্স্ট কি কৰো ফাৰ্স্ট আমি এটা কাম কৰো আমি H আৰু F জয়েন কৰিলো হল ঠিক আছে আমি কি কৰিলো H আৰু F আমি কানেক্ট কৰিলো বা জয়েন কৰিলো সো এতিয়া চোৱা যেতিয়া আমি HF জয়েন কৰিলো ইয়াৰ ললে কি হল গোটেই ABCD তো আমাৰ দুটা পাৰ্টত ভাগ হল হলে কি কি আমাৰ HFCD আৰু আমাৰ ABFH হল সো এতিয়া যদি চাও চোৱা যে আমাৰ কি হয় AB আৰু BC আমাৰ কি প্যাৰালাল হয়নে কাৰণ কি ABCD তো আমাৰ কি হয় প্যাৰালালোগ্ৰাম বা সমান্তৰিক গতিকে আমাৰ কি AD আৰু BC তো আমাৰ কি সমান্তৰাল বা প্যাৰালাল হ'ব লগতে আমাৰ কি হ'ব AB আৰু BC আমাৰ কি ইকুয়াল হ'ব সমান হ'ব হয়নে লগতে আমাৰ কি হ'ব AB সমান আমাৰ কি হ'ব BC হল কিহৰ কাৰণে কাৰণ সমান্তৰিকৰ কি বিপৰীত বাহু বা প্যাৰালালোগ্ৰামৰ কি অপোজিট সাইড সো যদি আমি ইয়াতে কি কৰো এটা আমি কাম কৰো ইফালে আমি কি হদক হাফেৰে মাল্টিপ্লাই কৰি দিও হাফ অফ AB ইফালে আমি হাফেৰে মাল্টিপ্লাই কৰি দিলে আমি কি পাম ইয়াত আমি 1/2 বা হাফেৰে মাল্টিপ্লাই কৰি দিম হল 1/2 ইনটু BC যদি AB আৰু BC ইকুয়াল হয় তেনহলে কি হ'ব 1/2 ইনটু AB আৰু 1/2 ইনটু BC কি ইকুয়াল হ'ব এতিয়া চোৱা যদি এটো AB নহয় তো AD এতিয়া যদি আমাৰ চোৱা গুটে AD সাইডটো ইটো হয় AD সাইড আধা হলে কি মান হ'ব যদি H তো আমাৰ কি মিড পয়েন্ট হয় মিড পয়েন্ট মানে কি মাজৰ বিন্দু ঠিক যদি মাজৰ বিন্দু হয় AD ৰ আধা আমাৰ কি মান হ'ব AH আৰু আমাৰ কি হ'ব DH বা HD সেইটো আমাৰ কি হ'ব HD বা DH তো আমাৰ কি AD ৰ আধা হ'ব তাৰ মানে আমি কি পাম HD is equal to আমি কি পাম BC ৰ কাৰণে আধা আমাৰ কিমান হ'ব FC ঠিক আছে FC হৈ গল সো এতিয়া চোৱা তুমি এই যেটো HFCD এটো আমাৰ কি এটোৰ কাৰণে চোৱা এতিয়া আমি কি পালো HD আৰু আমাৰ কি FC ইকুয়াল পালো যদি এই দুটা ইকুয়াল হয় তাৰ মানে কি হ'ব গোটেই HFCD তো আমাৰ কি এটা প্যাৰালালোগ্ৰাম বা সমান্তৰিক হ'ব বুজি পাইছা নে কাৰণ কি ইহতৰ এটো সাইড ইকুয়াল অপোজিট বাহু দুটা ইকুয়াল হয় তাৰ লগত আমাৰ কি হ'ব এটো ইকুয়াল আছে DC আৰু কি HF ইকুয়াল কাৰণ AB আৰু DC ইকুয়াল AB আৰু DC ইকুয়াল হলে কি হ'ব HF আৰু DC ইকুয়াল বা আমি লিখিলো যে অলসো
ইয়াতে লিখিলোঁ আকৌ দিছ HF ইজ ইকুৱেল টু DC হয় কিহৰ কাৰণে কাৰণ যিহেতু আমাৰ কি AB আৰু DC ইকুৱেল আছিলে চ' এতিয়া HG আৰু FC ইকুৱেল HF DC ইকুৱেল therefore আমি কি ক'ব পাৰোঁ এটাকে HFCD is a parallelogram বা আমি কি ক'ব পাৰোঁ যে এটাকে HFCD এটা সমান্তৰিক এটা কি সমান্তৰিক চ' এতিয়া কি হয় যদি HFCD এটা সমান্তৰিক হয় তেতিয়াহ'লে কি হ'ব চোৱা এই যিটো HFG ত্ৰিভুজ বা ট্ৰায়াংগলটো আৰু HFCD টো সেম বেসৰ ওপৰত আছে সেম বেস কি HF ৰ ওপৰতে আছে হয়নে চোৱা যিটো HFG ত্ৰিভুজ বা ট্ৰায়াংগল আৰু আমাৰ যিটো HFCD এই দুটা আমাৰ কি সেম বেস HF ৰ ওপৰতে আছে হয় তাৰ লগতে ইহত চোৱা ইহত দুটা একেজোৰ প্যাৰেলাল লাইনৰ মাজতে আছে চোৱা সেম প্যাৰেলালৰ মাজত আছে নে চোৱা বা সেম সমান্তৰালৰ মাজত আছে নে চোৱা যদি চাও আমি যিটো HFG ত্ৰিভুজ বা ট্ৰায়াংগলটো কি HF আৰু DC ৰ মাজত আছে হয় আৰু HFCD টো কি আমাৰ HF আৰু DC ৰ মাজত আছে ঠিক আছে তাৰ মানে ইহত কি সেম বেস আৰু সেম প্যাৰেলালৰ মাজত আছে বা আমি কি ক'ব পাৰো একেজোৰ সমান্তৰাল আৰু একেটা ভূমিৰ ওপৰতে আছে যদি এনেকুৱা হয় আমাৰ কি হয় যেটো ত্ৰিভুজৰ এৰিয়া যেটো আমাৰ ভিতৰত ত্ৰিভুজ বা ট্ৰায়াংগলৰ এৰিয়া বা কালি হেতু আমাৰ কি হয় এই গুটেই প্যাৰেললোগ্ৰাম বা সমান্তৰালটো কালিৰ কি আধা হয় হয়নে আধা হয় না নাই গতিকে আমি কি ক'ব এটাকে এৰিয়া অফ আমি কি HFG is equal to আমি কি ক'ব পাৰিম হাফ অফ মানে আধা কাৰ এৰিয়া অফ HFCD হৈ গ'ল কিহৰ কাৰণে আমি ব্ৰেকেটত লিখো কিহৰ কাৰণে since they are on the same base HF and in between same parallels কি আমাৰ same parallel HF আৰু DC হয়নে ইহতৰ মাজত আছে HF and DC ঠিক আছে যদি ইখিনি অসমীয়াত কেনেকৈ লিখিব আসামিছত লিখিলে যেহেতু ইহত একে ভূমি HF আৰু একেজোৰ সমান্তৰাল HF আৰু DC ৰ মাজত আছে ঠিক আছে এটা লিখি লবা এনেকে সো এটা বুজি পালা নাই HFG ৰ এৰিয়া বা কালি তুমি কি পালো গুটে HFCD ৰ এৰিয়া বা কালি আধা পালো সো একে নিচিনাকৈ চোৱা এতিয়া একে নিচিনাকৈ আমাৰ কি ওপৰৰ ABFH টো এটা কি হ'ব সমান্তৰাল বা প্যাৰেললোগ্ৰাম হয় না সো আমাৰ কি হ'ব একেদৰে আমি লিখো একেদৰে বা সিমিলারলি লিখা সিমিলারলি একেদৰে আমি কি ক'ব পাৰো ABFH is a parallelogram বা আমি ABFH এটা সমান্তৰিক হয় সো যদি ABHF এটা সমান্তৰিক হয় ইয়াতো চোৱা যেটো HFE ট্ৰায়াংগল বা ত্ৰিভুজটো আৰু ABFC ট্ৰায়াংগল বা ত্ৰিভুজটো সেম বেস HF ৰ ওপৰতে আছে হয় আৰু কি সেম প্যাৰেলাল HF আৰু AB ৰ মাজতে আছে তাৰ মানে কি হ'ব ইয়াতো আমাৰ যেটো ত্ৰিভুজ বা ট্ৰায়াংগলৰ এৰিয়া বা কালি কোনটো ত্ৰিভুজৰ HFE ৰ কালি এৰিয়া অফ HFE তাৰ এৰিয়াটো কি হ'ব হাফ অফ আধা হ'ব কাৰ এৰিয়াৰ এই গুটে ABFH প্যাৰেললোগ্ৰাম বা সমান্তৰিকটো মানে এৰিয়া অফ ABFH হল ঠিক আছে ইয়াত ইটো দিয়া নাম্বাৰ 1 ইটো দিয়া 1 নম্বৰ ইয়াতে আৰু ইটো দিয়া 2 নম্বৰ
ইয়াতো আমাৰ কাৰণটো কি since লিখি দিয়া since বাকি এখিনি একে they are in the same base এখিনি একে লিখিবা same base আমি কি হ'ব ইয়াতে একে আছে এখিনি আমাৰ HCF হ'ব same base and in between same parallels বাকি একে দিবা same parallels কি আমাৰ HF and AB হয় বাকিখিনি একে হ'ব আসামিশন লিখিলো কি বাকিলা একে সিম্পল আমাৰ কি ইটো জায়গাত ইয়াতে HF তো বাৰ HF আছে হলে ইয়াতে আমাৰ কি HF হ'ব লাগে এইটো ইয়াতে আমাৰ কি এই DC টোৰ জায়গাত আমি কি লিখিব লাগে ইয়াতে AB লিখিব লাগে হল সো বাকিলা একে আছে বাকিলা একে লাষ্টত আমাৰ কি DC জায়গাত আমি কি লিখিবা AB লিখি দিবা বাকি এখিনি ধৰ একে গুটেখিনি সো এতিয়া চোৱা এতিয়া যদি আমি এই 1 2 এই 1 ইকুৱেচন আৰু 2 ইকুৱেচন প্লাস কৰি আমি কি পাম আমি এটি কৰিলো 1 + 2 কৰিলো 1 + 2 কৰিলে আমি কি লেফট হ্যান্ড সাইড প্লাস লেফট হ্যান্ড সাইড আমি কি কৰিম এৰিয়া অফ HFG প্লাস এৰিয়া অফ HFE হয় ইজ ইকুয়াল টু আমি কি লিখিম হাফ অফ এৰিয়া অফ HFCD প্লাস হাফ অফ এৰিয়া অফ ABFH হয় হ'ব না এখিনি ABFH ঠিক আছে বুজি পাইছা নহয় আমি এটো লেফট হ্যান্ড সাইড প্লাস লেফট হ্যান্ড সাইড কৰিলো রাইট হ্যান্ড সাইড প্লাস রাইট হ্যান্ড সাইড কৰি দিলো হল এটা ডায়াগ্ৰামটো চোৱা কি আছে ইয়াতে কি আছে এৰিয়া অফ HFG প্লাস এৰিয়া অফ HFE সো এই HFG আমাৰ কোনখিনি এখিনি তাৰ লগত আমি কি প্লাস কৰিলো HFE এৰিয়া হয় সো এই দুটা প্লাস কৰিলে আমি কাৰ এৰিয়া পাম এই গুটে EFGH এৰিয়া পাই যাম হয়নে সো এই দুটা প্লাস কৰিলে আমি কি পালো এৰিয়া অফ EFGH হল ইফালে আমি এৰিয়া অফ EFGH পালো সো ইয়াতো আমাৰ হাফ আছে ইয়াতো হাফ আছে বা 1/2 আছে দুটাতে মাল্টিপ্লাই সো আমি 1/2 টো আমি কি কমন ললো হল 1/2 কমন লৈ আমি কি কৰিম যেটো আমাৰ এটো HFCD এৰিয়া আৰু আমাৰ কি ABFH এৰিয়াটো প্লাস কৰিম সো এটা সো HFCD কোনটো HFCD এটো হয় দেন ABFH আমাৰ কোনটো এখিনি হয় সো এই দুইখিনি যদি আমি প্লাস কৰি আমি কোনটো পাম এই দুইখিনি প্লাস কৰি আমি গোটে ABCD এৰিয়া পাম না নাই মানে গোটে ABCD এৰিয়া পাই যাম সো আমি এটো কি পাম এৰিয়া অফ ABCD হৈ গল সো এটো আমি কি দেখুৱাব লগা আছিল বুজি পাইছা না কেনে কৰিলো সো ফার্স্ট আমি বেলেগ কৰা নাই সিম্পল আমি যেনেকে কোৱেশ্চন দিছে আমি তেনেকে ফার্স্ট আকি ললো দেন আমি ড্ৰ কৰিলো কি এটো আমি এক্সট্ৰা কি ড্ৰ কৰিলো HF টো আমি জয়েন কৰিলো জয়েন কৰি বাকি আমাৰ যেনেকে আমি এক্সাম্পলটো আমি এটো পাইছিলো মানে যে এটা কি হয় ট্ৰায়াঙ্গুলাৰ এৰিয়া এটা প্যাৰালেলোগ্ৰামৰ এৰিয়াৰ হাফ হয় যে যদি এটা ট্ৰায়াঙ্গল আৰু এটা প্যাৰালেলোগ্ৰাম সেম বেস আৰু সেম প্যাৰালেলৰ মাজত থাকে মানে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেনেহলে হিহঁতৰ এৰিয়াটো কি হয় ট্ৰায়াঙ্গলটো এৰিয়া প্যাৰালেলোগ্ৰামৰ এৰিয়াৰ হাফ বা আধা হয় হয়নে সো তাৰ পৰা আমি এগুটেটো কৰি দিলো ঠিক আছে এখিনি লিখি লোৱা সো নেক্সট থাৰ্ড নম্বৰ সো ইয়াত কি কৈছে হা সো নেক্সট থাৰ্ড কোৱেশ্চন কৈছে যে ইয়াতো আমাক কি কৈছে ABCD এটা প্যাৰালেলোগ্ৰাম বা সমান্তৰালৰ কথা কৈছে সো কি কৈছে ABCD এটা প্যাৰালেলোগ্ৰাম বা সমান্তৰিক হল ABCD আৰু ইয়াৰ আমাক কি কৈছে যে যেটো DC আৰু AD এই দুটা সাইডৰ ওপৰত আমাৰ কি DC আৰু AD এই দুটা সাইডৰ ওপৰত দুটা পইণ্ট আছে এটা P এটা Q হল DC ৰ ওপৰত আছে P আৰু AD ৰ ওপৰত আছে আমাৰ কি Q আছে সো নেক্সট আমাৰ এটা কি দেখাব হৈছে যেটো আমাৰ কি A P and then B APB সো যেটো APB ট্ৰায়াঙ্গলটো বা ত্ৰিভুজটো যেটো আমাৰ কালি সেইটো আমি কি দেখাব লাগে যে BQC এটো ত্ৰিভুজ বা ট্ৰায়াঙ্গুলাৰ এৰিয়াৰ লগত আমি কি ইকুয়াল বুলি দেখুৱাব লাগে সো আমি কি দেখুৱাব লাগে যে এৰিয়া অফ বা APB is equal to এৰিয়া অফ আমি কি দেখুৱাব লাগে BQC আমি এই দুটা আমি দেখুৱাব লাগে হয়নে সো এতিয়া চোৱা আমি কেনে কৰিম ইয়াক সো চোৱা আছে যেটো আমাৰ APB আৰু আমাৰ ABCD
এই দুটা এ বি সি ডি প্যাৰালেলোগ্ৰাম বা সমান্তৰিকটো হলনে আৰু আমি কি কলো এ বি সি ডি এ পি বি আৰু এ বি সি ডি হল এ বি সি ডি সমান্তৰিক বা প্যাৰালেলোগ্ৰাম আৰু এ পি বি ট্ৰায়াঙ্গল এই দুটাৰ কাৰণে কি চোৱা এই দুটাৰ কাৰণে যদি আমি চাও আমি এটা কমন বেস বা আমাৰ কি সাধাৰণ বাহু আছে সাধাৰণ ভূমি আছে নাই কোনটো আছে চোৱা এ পি বি ইয়াতো এ বি টো আছে আৰু এ বি সি ডি টো কি আমাৰ এ বি টো আছে মানে এ বি টো ইহঁতৰ কাৰণে কি কমন বেস বা সাধাৰণ ভূমি হল আৰু ইহঁত চোৱা এ বি সি ডি আৰু এ পি বি দুটা এ বি আৰু ডি সি এই দুটা প্যাৰালেল লাইনৰ মাজতে আছে হয়নে আৰু ইহঁত দুটা আমাক ক'ত আছে এ বি এণ্ড আমাৰ কি ডি সি ইহঁতৰ মাজতে আছে হল এ বি আৰু ডি সিৰ মাজতে আছে ইহঁত দুটা প্যাৰালেল লাইনৰ মাজতে হয়নে গতিকে কি হ'ব আমি এগেইন আমি কি কৈছো এক্সাম্পলটো আমি চালো এক্সাম্পলটোত আমি কি কৈছো যদি এনেকুৱা হয় যে এটা ত্ৰিভুজ বা ট্ৰায়াঙ্গল আৰু এটা যদি প্যাৰালেলোগ্ৰাম বা সমান্তৰিক সিহঁতৰ ভূমি যদি সেম হয় বা বেস যদি সেম হয় আৰু যদি সিহঁত কি সেম প্যাৰালেল লাইনৰ মাজত থাকে তেনেহলে কি সিহঁতৰ ত্ৰিভুজটো যেটো এৰিয়া হয় এটো আমাৰ কি হয় এই গোটেই প্যাৰালেলোগ্ৰামটো এৰিয়াৰ কি হাফ বা আধা হয় হয়নে ইয়াৰ পৰা আমি কি পাম therefore area of APB to আমাৰ কিমান হ'ব half of area of ABCD হয়নে কিহৰ কাৰণ হ'ল আমি যদি আমি ইয়াৰ কাৰণটো লিখো ইয়াৰ কাৰণটো এনে কাখত ইপিনে কাখত ব্ৰেকেট দি লিখিবা since বা যেহেতু they are in same base আমি আসামিছত লিখিম বাৰু ফার্স্ট ইংলিছত লিখিলো হা they are in same base AB and in between same parallels AB and DC হল সো যদি এখিনি আমি আসামিছত লিখো কেনেকৈ লিখিম যেহেতু ইহত দুটা একে ভূমি AB আৰু একেজোৰ সমান্তৰাল AB আৰু ডিসিৰ মাজত আছে আৰু ডিসিৰ মাজত আছে ঠিক আছে হল বুজি পাইছা আসামিছৰখিনি এনেকৈ লিখিবা ইংলিছত এনেকৈ লিখি লবা সো সিমিলাৰলি সেম যদি আমি কন্ডিশনৰ কাৰণে চাও যেটো আমাৰ BQC টো আমাৰ কি আৰু আমাৰ ABCD এটোৰ কাৰণে যদি আমি এবাৰ বেস যদি আমি ইটো বুলি লও বা ভূমি যদি আমি এবাৰ ইটো বুলি লও হয়নে এতিয়া ABCD টো আমাৰ কি BC ৰ ওপৰত আছে হয় আৰু আমাৰ কি BQC টো আমাৰ কি BC ৰ ওপৰতে আছে হয় সো ইহতৰ কাৰণে আমাৰ কি কমন বেস আমাৰ আছে কি BC আৰু ইহত যদি চোৱা AD আৰু BC আমাৰ কি প্যাৰালেল লাইন বা সমান্তৰাল লাইন তাৰ মানে কি BQC টো আমাৰ আৰু আমাৰ কি ABCD টো কি সেম বেস BC আৰু সেম প্যাৰালেল লাইন বা সেম সমান্তৰাল লাইন আমাৰ কি AD আৰু BC ৰ মাজতে আছে হল তাৰ মানে ইহতৰ কাৰণে আমি কি পাম যে যেটো আমি এৰিয়া পাম আমি কাৰ BQC ট্ৰায়াঙ্গল বা ত্ৰিভুজটোৰ হয়নে BQC ত্ৰিভুজ বা ট্ৰায়াঙ্গল যেটো এৰিয়া পাম সেইটো এৰিয়া আমাৰ ইয়াতো কি হ'ব হাফ হ'ব কাৰ হাফ গোটেই ABCD টোৰ হাফ হয়নে এৰিয়া অফ ABCD হয়নে ABCD এৰিয়া বা কালিৰ হাফ বা আধা হ'ব হল ইয়াৰ কাৰণে কন্ডিশন কি এখিনিয়ে লিখিবা হলনে এখিনিয়ে লিখিবা বা কিন্তু আমাৰ কি হ'ব সেম বেসৰ জায়গা কি হ'ব বাকিখিনি লিখি সেম বেস ইয়াতে আহিব আমাৰ কি BC হল আৰু তাৰ পিছত বাকিখিনি লিখিবা সেম প্যাৰালেলস বুলি দি কিনে আমি কি দিবা প্যাৰালেলস BC and AD হল আসামিছখিনি কি লিখিবা বাকিখিনি দি সেম বা একে ভূমি বুলি দি কিবা BC আৰু বাকি গোটেইখিনি একেজোৰ সমান্তৰাল কি আছে BC আৰু AD ৰ মাজত আছে হল AD ৰ মাজত আছে বাকিখিনি এনেকৈ হৈ গল বুজি পাইছা নে সো যদি মই এটো 1 দিও এটো মই 1 দিলো এটো মই 2 দিলো
সো এতিয়া চোৱা এতিয়া যদি আমি চাওঁ 1 আৰু 2 যদি আমি কম্পেয়াৰ কৰোঁ বা আমি যদি লিখোঁ কি কম্পেয়াৰিং 1 and 2 কম্পেয়াৰিং 1 and 2 বা আমি লিখোঁ যে কি 1 আৰু 2 বা 1 and 2 তুলনা কৰি পাওঁ কি পাম তুলনা কৰি পাওঁ সো কি হয় ইয়াতো কি আমাৰ যেটো 1 ত আছে এৰিয়া অফ এপিবি বা এপিবি যেটো কালি হেতু কি আমাৰ এবিসিডি ৰ কালি আধা বা হাফ আৰু কি এৰিয়া অফ বিকিউসি বা বিকিউসি যেটো কালি এটো কি আমাৰ এবিসিডি ৰ এৰিয়া বা কালিৰ কি হাফ বা আধা তাৰ মানে কি আমাৰ তাৰ মানে কি যেটো এৰিয়া অফ এপিবি বা এপিবি যেটো কালি হেতু আমাৰ কাৰ লগত ইকুৱেল হ'ব এৰিয়া অফ বি কিউ সি মানে সো এটো আমি দেখুৱাব লগা আছিল সো ঠিক আছে 3 নম্বৰটো ইমানখিনি আছিল যদি লিখি লোৱা সো ঠিক আছে আজিলে বাৰু ইমানে হ'ব নেক্সট ক্লাছত আমি আৰু ইয়াত তিনিটা কোৱেশ্চন আছে 4 5 and 6 সো আমি তো নেক্সট ক্লাছত আমি কি সেই তিনিটা হেক কৰি দিম ঠিক আছে হ'ব দিয়া